নমস্কাৰ, মই অম্বিকাই আজি আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ মিণ্টু ডেকাৰ জীৱনৰ কিছু অনুভৱী প্ৰকাশ। আশা কৰোঁ সকলোৱে শুনিব আৰু সকলোৱে বহুত মৰম দিব। জীৱন নামৰ এই একাবেকা যাত্ৰাপথৰ হাজাৰ হাজাৰ বাধাবোৰেও যাৰ সপোন পূৰণৰ তীব্ৰ আকাংক্ষাক তিলমানো লৰাব নোৱাৰে, মোৰ বোধেৰে সুদূৰত হয়তো তেওঁৰ বাবেই বাট চাই ৰৈ থাকে সফলতাবোৰ। বাৰে বাৰে চোন ভাঙি পেলাব খোজে ক্ৰূৰ সময়বোৰে সপোনৰ সৌধ। একাবেকা যাত্ৰাপথত সিঁচৰিত হৈ পৰি ৰয় অজস্ৰ কাঁইট। সকলোবোৰ নেওচি মগজুৱে বিধ্বস্ত প্ৰায় সত্তাটোক তুলি ধৰে। এই কান্দো, এই হাঁহো, তথাপিও জীয়াই থাকোঁ। বাৰে বাৰে উজুতি খাই পৰি যাওঁ, আকৌ উঠি বহোঁ। যিমানেই আঘাত বাঢ়ে সিমানেই বেছি তীব্ৰতৰ হৈ উঠেচোন সপোন পূৰণৰ হাবিয়াস। জীয়াই থাকিবলৈও উদ্দেশ্য লাগে আমাক। পিছে পিছে খেদি যাবলৈ এটি কঠিন লক্ষ্য লাগে। ভবামতেই কথাবোৰ হৈ উঠে হয়, বিচৰামতেই সকলোবোৰ পাই যোৱা হ'লে মোৰ বুকুৰ এই তীব্ৰ বিষটো আজিচোন নাথাকিলে হয়। এই বিষে কাঢ়িনিয়ে মোৰ চকুৰ টোপনি, এই বিষে মোক সজাগ কৰে কিম্বা ইন্ধন যোগায় মোৰ দেহত। সুদূৰত কোন কাহিনীতে দেখা এক পুৰণি সপোনে ৰৈ মোলৈ চাই হাত বাউলি মাতে। দিঠকৰ পথ এতিয়াও বহু দূৰৈত। কুটিকলীয়া সপোনটোক চুই চোৱাৰ হাবিয়াসে বিবেকৰ সৈতে মিত্ৰতা কৰে। ই মোক পথ দেখুৱায়, ঠিক আন্ধাৰত জোনাকী পৰুৱাই পথ দেখুৱাৰ দৰেই। ধন্যবাদ।